নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, গা নোধোৱাকৈ আপুনি ভাত খায় নেকি? বা লৰালৰিকৈ পাকঘৰত ভাতকেইটা বনাই গা ধুবলৈ যায় নেকি? তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি জৰুৰী। ঘৰৰ গৃহিণী, পুৰুষজনৰ পৰা হোষ্টেলত থকা ল'ৰা-ছোৱালীলৈকে এই সকলোবোৰৰ বাবে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ। সেইবাবে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব। গা নোধোৱাকৈ কেতিয়াও পাকঘৰত সোমাব নালাগে। আজিকালি বহুতেই বাথৰুমত শৌচ-প্ৰস্ৰাৱ কৰি ঘৰৰ ভিতৰে বাহিৰে ঘূৰি ফুৰে। পাকঘৰত সোমাই আৰু সমস্ত কাম কৰি খোৱাৰ পূৰ্বে গাটো ধুৱে। আৰু ইয়াৰে কিছুমান শৌচ-প্ৰস্ৰাৱ কৰি গা নোধোৱাকৈয়ে ভাত ৰান্ধি খোৱাসমূহ খায়। এনে কৰিলে নিজে অপবিত্ৰ হোৱাৰ লগতে ঘৰখনো অপবিত্ৰ হয়। আপুনি যদি গা নোধোৱাকৈ পাকঘৰত যায়, তেন্তে আপোনাৰ পবিত্ৰতা নষ্ট হৈ যায়। আপোনাৰ অন্ন যদি দূষিত হৈছে, আপোনাৰ মনো দূষিত হৈ যাব। আপোনাৰ সন্তানেও যদি এনেকুৱা কৰে, আপোনাৰ সন্তানৰো মন দূষিত হয়। আজিকালি ল'ৰা-ছোৱালীবোৰে ভুল পথেৰে গতি কৰিছে। কিন্তু ইয়াৰ কাৰণটো জানেনে? কাৰণটো হ'ল মনটো লেতেৰা। খোৱা-বোৱা, আচাৰ-ব্যৱহাৰ সকলো লেতেৰাকৈ গ্ৰহণ কৰা হয়। সেইবাবেই মনটো দূষিত হৈ যায়। মনত ৰাখিব, পাকঘৰটো সদায় মন্দিৰৰ সমান। পাকঘৰটো কিয় মন্দিৰৰ সমান জানেনে? কাৰণ ৰান্ধনীঘৰৰ পৰাই আমি জীয়াই আছো। সেইবাবেই পাকঘৰত কেতিয়াও ৰাতি খোৱা বাচন-বৰ্তন নোধোৱাকৈ পুৱালৈ এৰি থ'ব নালাগে। ৰাতি খাদ্য গ্ৰহণ কৰাৰ পিছত বাচন-বৰ্তন ধুই পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে। এটা বাচনো যাতে জুঠা হৈ নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আজিকালি বহুতেই নিশা খাদ্য গ্ৰহণ কৰি জুঠা বাচনসমূহ পুৱালৈকে ৰাখি দিয়ে। পিছদিনা ঘৰৰ বন্ধ কৰা মানুহজনীয়ে সেই জুঠা বাচনখিনি ধুই দিয়ে। আগৰ দিনত কিন্তু এনেকুৱা নাছিল। খোৱাৰ পিছত সকলো বাচন-বৰ্তন ধুই পাকঘৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো পৰম্পৰা আছিল। কাৰণ পাকঘৰটো সদায় মন্দিৰৰ দৰেই। ৰন্ধনঘৰত মা লক্ষ্মী, মা অন্নপূৰ্ণাই বাস কৰে। আজিকালি বহুতেই প্ৰস্ৰাৱগাৰৰ পৰা আহি গা নোধোৱাকৈয়ে পাকঘৰত সোমাই যায়। সেইবাবে স্বামী-স্ত্ৰী, ল'ৰা-ছোৱালী, হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীসকলেই মন দিয়ক। বাথৰুমলৈ যেতিয়া যায়, হাত-মুখ ধুই স্নান কৰি আহিহে পাকঘৰত প্ৰৱেশ কৰিব। যদি আপুনি হাত-মুখ নোধোৱাকৈয়ে পাকঘৰলৈ যায়, তেতিয়া আপুনি অশুচি হ'ব। মল ত্যাগ কৰাৰ পিছত গা ধোৱাটো অতি বাঞ্ছনীয়। সম্পূৰ্ণকৈ স্নান নকৰিলেও অৰ্ধস্নান কৰিব লাগে। যি কাপোৰ পিন্ধি আপুনি মল ত্যাগ কৰে, সেই কাপোৰ ধুই দিব লাগে। সম্পূৰ্ণ শুদ্ধ হৈহে ৰন্ধনগৃহত সোমাব লাগে। নিজৰ সন্তানকো এনেকুৱা সংস্কাৰ দিয়ক। এই পৰিষ্কাৰ-পৰিচ্ছন্নতা নথকাৰ বাবেই মানুহৰ বুদ্ধি ভ্ৰষ্ট হ'বলৈ ধৰিছে। আজিৰ পৰা 50 বছৰ পূৰ্বে ধৰ্ষণৰ কথা চাগে মানুহে জনাই নাছিল। আগৰ দিনত মুকলি মনেৰে যুৱতী-মহিলা ঘূৰি ফুৰিব পাৰিছিল। কিন্তু আজিকালি সেইবোৰ সম্ভৱ নহয়। আজিকালি মানুহৰ মন অপবিত্ৰ কিয় হ'ল? কাৰণ খোৱা-লোৱা সকলোতে বিশুদ্ধতা নাই। আজিকালি মানুহেতো গা ধুবলৈয়ে নিবিচাৰে। ঠাণ্ডাৰ দিনততো কোনোবাই এসপ্তাহ পৰ্যন্ত গা নোধোৱে। লং-পেণ্ট চাৰ্ট পিন্ধিয়েই শৌচ কৰি আহি সেই পোছাকতে কামো কৰি থাকে আৰু আহাৰো গ্ৰহণ কৰে। শাস্ত্ৰত উল্লেখ আছে, স্নান নকৰাকৈ ভোজন গ্ৰহণ কৰিলে মল-মূত্ৰ ভক্ষণ কৰাৰ সমান হয়। চিন্তা, ভাৱনা, অনুভৱ যাতে অশুচি নহয় বা অপবিত্ৰ নহয়, তাৰ বাবে সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব লাগে। আপোনাক কোনোবাই ক'ব পাৰে, গা নোধোৱাকৈ ৰান্ধিলে বা খালে কিনো হ'ব? ক্ষতি আছে। ইয়াৰ প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। লেতেৰা য'ত থাকিব, তাততো মহ-মাখি পৰিবই। যেতিয়া আপুনি লেতেৰা পৰিৱেশত থাকিবলৈ ল'ব, খোৱা-বোৱা লেতেৰা হ'ব, তেতিয়াই আপোনাৰ মানসিকতাও লেতেৰা হৈ পৰিব। ৰাতিপুৱাই সোনকালে উঠি গা ধুই ভগৱানক যদি পূজা-আৰাধনা কৰে, তেতিয়াই আপোনাৰ মন পজিটিভিটিৰে ভৰি পৰিব।
এই কথা সন্তানকো শিকাব। যিসকলৰ সন্তান পুৱা 10ৰ পৰা 11 বজালৈ শুই থাকে, শিকাব তেওঁলোকক। বহু বেছি জ্যেষ্ঠজনে শাৰীৰিক অসুস্থতাৰ বাবে গা ধুব নোৱাৰিবও পাৰে বা একেবাৰে সৰু শিশুটোৱে নোৱাৰিবও পাৰে। কিন্তু যিসকল সক্ষম, তেওঁলোকে লেট্ৰিনৰ পৰা অহাৰ পিছত সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈহে ঘৰৰ ভিতৰত সোমাব লাগে। 10-12 বছৰীয়া ল'ৰাটোৰ পৰা শুদ্ধিৰ কামখিনি আৰম্ভ কৰকচোন। বহু মাতৃয়ে আকৌ গাটো নোধোৱাকৈয়ে পুৱা দৌৰা-দৌৰি কৰি সন্তানৰ টিফিন বনাই দিয়ে। কিয় গা ধোৱা নাই বুলি ক'লে কয়, ৰাতিপুৱাই 8 বজাত স্কুলত উলিয়াই পঠিয়াব লাগে, ক'ত আৰু গা ধুবলৈ সময় আছে। আৰে, যদি 8 বজাত ল'ৰাটোক উলিয়াই পঠিয়াব লাগে, অলপ সোনকালে শুই উঠাৰ চেষ্টা কৰকচোন। অলপ সোনকালে শুব, তেতিয়াহে সোনকালে উঠিব পাৰিব। শুৱাৰ পৰা সোনকালে উঠি গা ধুই পাকঘৰত সোমাওক। তাৰ পিছত সন্তানৰ বাবে টিফিন প্ৰস্তুত কৰক। অলপতো জীৱনশৈলী সলাবই লাগিব। পুৱা সোনকালে গা ধুই গুৰুক সেৱা কৰিহে আপুনি পাকঘৰত সোমাব। বহুতেই প্ৰথমতে খাদ্য প্ৰস্তুত কৰে, তাৰ পিছত গা ধুৱে। এইটো ভুল। সদায় ৰন্ধনগৃহক মন্দিৰৰূপে জ্ঞান কৰিব। যিদৰে গা নোধোৱাকৈ মন্দিৰত আমি প্ৰৱেশ নকৰোঁ, ঠিক সেইদৰে ৰন্ধনগৃহতো গা নোধোৱাকৈ ভুলতো নোসোমাব। যদি অপৰিষ্কাৰ হৈ খাদ্য প্ৰস্তুত কৰে বা খাদ্য গ্ৰহণ কৰে, তেন্তে আপোনাৰ বুদ্ধি ভ্ৰষ্ট হোৱাটো নিশ্চিত। যিজনৰ ভগৱানৰ প্ৰতি অশ্ৰদ্ধা, ভক্তি নাই, সেইজনৰ হাতৰ কিবা খালেও আপোনাৰ ভক্তি নষ্ট হৈ যাব। ইয়াত জাত-পাতৰ কোনো কথা নাই। যিজন পৰিষ্কাৰ, যিজন ভগৱানৰ ভক্ত, তেওঁৰ হাতেৰে আপুনি আহাৰ গ্ৰহণ কৰিব পাৰে, যিমানেই নীচ নহওক। যদি মানুহজনে সততাৰে উপাৰ্জন কৰে, সৎ পথেৰে চলে, মানুহজনৰ হৃদয়ত ভগৱান প্ৰেম আছে, তেন্তে আপুনি তেওঁৰ ঘৰতো অন্ন গ্ৰহণ কৰিব পাৰিব। কাৰণ ভক্তিয়ে সকলোকে পবিত্ৰ কৰি ৰাখে। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টিত এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেন্তে এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।